अरे बाबा तो हेलो गाइज गुड मॉर्निंग वेलकम बैक टू आवर यूट्यूब चैनल। तो गाइज আজি আমি আনবক্সিং ভিডিও এটা বনাব খুজিছো মানে মই এটা মাইক অৰ্ডাৰ দিছো এই ব্লগিংৰ কাৰণে বিশেষকৈ এটা মাইক লাগে। মাইক মানে আপোনালোকে ইয়াতে চাব পাৰে মোৰ লাগি আছে কলাৰত। তো এইটো মাইক অৰ্ডাৰ দিছো মই এইটো মাইকৰ আনবক্সিং ভিডিওটো মানে মই বনাই থৈ দিছো সেইকাৰণে বোলো আপোনালোকক দেখাও অকমান আনবক্সিং ভিডিওটো কেনেকুৱা হৈছে কি হৈছে তাকে দেখাব খুজিছো। মানে মই এইটো মাইক অৰ্ডাৰ দিছিলো 1 বছৰৰ ওয়াৰেন্টি আছে। এইটো যদি আপোনালোকে ব্লগিং কৰে তেতিয়াহ'লে অৰ্ডাৰ দিব পাৰে মাইকটো মানে সেইকাৰণে আপোনালোকক কোৱালিটিটো দেখাব খুজিছো মই। তো বলক ভিডিওটো আৰম্ভ কৰো। তো এবাগে চাও এবাগে DSLR লৈ ৰখি আছে ভিডিও বনাবলৈ। ৰব মই আঙুলিটো গুচাই দেখাই আছো। এবাগে DSLR লৈ ভিডিও বনাব ৰখি আছে মোৰ কাৰণে মোৰ ভিডিও বনাব। তো কি কৈ দিয়া কিবা এটা বনাম বুলি কৈ দিয়া। বনামে আজি এই বম ধাচি ভিডিও বনাম বুলি কৈ দিয়া। বম ধাচি ভিডিও বনাম আপোনালোকে চাই যাওক। তো লাইক কমেন্ট শেয়ার এন্ড সাবস্ক্রাইব তো কৰি দিব আপোনালোকে। ভিউ হয় মোৰ 400-500 কিন্তু লাইক কমেন্ট শেয়ার এন্ড সাবস্ক্রাইব তো বেছি নহয় যে আপোনালোকে কি কৰি আছে মানে ফেসবুকতো ইমান মানুহে চিন কৰে কিন্তু একো ৰেসপন্সে নাই। তো লাইক কমেন্ট শেয়ার এন্ড সাবস্ক্রাইব কৰি দিয়ক। কি কৰি আছে আৰু হাতৰ পৰা পইচা নাযায় তো ইউটিউব করো ভাই ইউটিউব করো এ মানে মাইক আনবক্সিং কৰি দিলো। তো মাইকৰ ভিতৰত পাব এইটো সাইডত ৰাখি দিলো এইটো সাইডত ৰাখি দিলো আৰু তলত ধৰি কিবা জনম গোষ্ঠী এইটো টাইপ চিৰ পৰা আইফোন কৰাৰ কাৰণে আৰু এখন জনম গোষ্ঠী যিখন আমাক নালগে এইখন দলি মাৰি দিয়া। তাৰপৰা এতে এটা সৰুকে বাক্সা আছে বাক্সাটোৰ ভিতৰে আছে টাইপ চি চাৰ্জিং কেবল এইগিলাখান আমি দলি মাৰি দিলো হে গাইজ। তাৰপৰা এতিয়া আমাক লাগে মাত্ৰ এই দুটা এটা হল মই আপোনালোকক কানেক্ট কৰি দেখাই আছো মানে এইটো মালটো এইটো আপোনালোকে ইয়াতে সোমাই দিব সোমাই দি পেলাই ইয়াতে ব্ৰাইটনেছটো বাঢ়াই দিওঁ। এতিয়া আপোনালোকে এটা মোবাইলত অন কৰিব লাগিব OTG মানে ইয়াতে যাব যাই পেলাই ইয়াতে বাগে আহিব আদাৰ্ছ নেটৱৰ্ক কানেকশ্যনত যাব যাই পেলাই VPNত নিপিটিপটো বেয়া হৈ যাব অকল টিপটো OTGত অন কৰি দিব OTG দিয়াৰ পিছত দিছ ইজ ৰেডি। তো গাইজ তাৰপিছত এৰে পিছ ভাগে এটা চুইচ আছে এইটোত অলপ সৰুকৈ ক্লিক কৰি থাকিব ডাবল লাইট জ্বলিব ৰঙা আৰু সেউজীয়া তাৰপৰা সেউজীয়া ব্লিংক কৰিব ধৰিব। তাৰপৰা আপোনালোকে এতিয়া এইটো ইয়াতে লগাব পাৰে। এতিয়া মই দেখাম এইটোৰ কোৱালিটি। এতিয়া আমি ফুল ৰিভিউ দিম ঘৰৰ ভিতৰত নহয় ঘৰৰ বাহিৰত ৰিভিউ দিম আমি মানে ঘৰৰ বাহিৰত সেই মানুহে ব্লগিং কৰে ন তো সেইকাৰণে ঘৰৰ বাহিৰত ৰিভিউ দিম। এতিয়া বলক মোবাইল ধৰিব মই অকমান দূৰত যাম। এই গাইজ মানে আহিলো দক আৰু দাউৰি আছো মানে আৱাজ কেনেবা আছে নাজানো।